আজিৰ প্ৰজন্মৰ মাজত যিদৰে বৃদ্ধি পাইছে প্ৰতিযোগিতা, সেইদৰেই বৃদ্ধি পাইছে হতাশাগ্ৰস্ততা। কি কাৰণত নতুন প্ৰজন্মৰ মাজত হতাশাগ্ৰস্ততাই দ্ৰুতভাৱে শিপাইছে আৰু ইয়াৰ প্ৰতিকাৰৰ কিবা উপায় আছেনে? এই সম্পৰ্কে কিছু কথা জানিবলৈ আমি সমাজৰ বিভিন্ন স্তৰৰ কিছু সংখ্যক ব্যক্তিৰ সৈতে কথা পাতিছিলোঁ। ভাবোঁ যে আজিকালিৰ যোনটো জেনেৰেশ্যন এইটো হতাশত ভুগি আছে, কাৰণ আমি বহুত ইনষ্টেঞ্চেছ পাইছোঁ, অকল গুৱাহাটীতে নহয়, মানে যেনেকুৱা গাঁও এৰিয়াত বহুত বেছিকৈ হৈছে। বহুত মানে ল'ৰা ছোৱালীবোৰ, ডেকা ল'ৰাবোৰ আলফা এইবোৰ মানে এনেকুৱা টাইপৰ গ্ৰুপবোৰত গৈ জইন কৰিছে। আৰু প্লাছ ইয়াতো আমি দেখিছোঁ যে বহুত ল'ৰা ছোৱালী মানে আত্মহত্যা কৰিছে। আপোনাৰ 2004 চনতে আমি ইণ্টাৰভিউ দিছিলোঁ। সেই ইণ্টাৰভিউ অনুযায়ী আমি মানে নিজক ছাকচেছফুল হৈ আমি চিলেক্টেড হৈছোঁ। তাৰপিছত গ'লোঁ জইন কৰিব, কিন্তু মানে জইন কৰিব নিদিলে মানে হাইকোৰ্টে স্থগিত ৰাখি দিলে। তেতিয়া আমি মানে হাইকোৰ্টৰ ওচৰ চাপি আমি কিছুমান মানে খবৰ খাতি লৈ থাকিলোঁ। তেওঁলোকে কি আছে, আমাক অতি কম সময়ৰ ভিতৰতে দিম বুলি আশা দি আছিলে, কিন্তু আজি আমি 10 মাহ ধৰি আমি ভুগিলোঁ, তথাপি আমি নিযুক্তি নাপালোঁ। গতিকে ইফালেদি আমি মানে এনেকুৱা পৰ্যায়ত ভুগিছোঁ, আমি জীয়াই থাকি নাথাকাই ভাল। কাৰণ আমি যিহেতু আমি ভাৰতীয় নাগৰিক, আমি ইমান দুখ কষ্টেৰে আমি চাকৰি এটা লাভ কৰিছোঁ। এনে পৰ্যায়ত যদি আমি চাকৰিৰ পৰা বঞ্চিত হ'ব লগা হয়, আমাৰ নাগৰিকতা ক'ত, আমাৰ যোগ্যতা ক'ত, আমাৰ শিক্ষা ক'ত থাকে? আমি নিজৰ যোগ্যতা ভিত্তিতেও যদি আমি চাকৰি নাপাওঁ, তেনেহ'লে চৰকাৰে আমাক মাৰি পেলাওক, অন্যথাই আমি উগ্ৰপন্থী হ'বলৈ বাধ্য হ'ম। আলফা নহয় কওঁ, আলফাতকৈ আমাৰ ডাঙৰ সংগঠন হ'বলৈ বাধ্য হ'ম। বিদেশৰ লগত জইন কৰি যাম আমি। আমাৰ পৰিয়াল আছে, নিজক চম্ভালাৰ কাৰণে যদি আমি চাকৰিৰ পৰা বঞ্চিত হওঁ, আমাৰ যদি গোটেই লাইফটো বৰবাদ হৈ যায়, তেতিয়াহ'লে আমি যে অৰ্থ ক'ত? আমাৰ অৰ্থ নাই। চাওক, আমাৰ প্ৰমাণ আছে, মই এপইণ্টমেণ্ট পাইছিলোঁ, এপইণ্টমেণ্ট ফটোষ্টেট গোটেই মোৰ হাতত আছে। নতুন প্ৰজন্মক অসমৰ পৰিপ্ৰেক্ষিতত মই হতাশাগ্ৰস্ত বুলি ভাবোঁ। মই অসমৰ পটভূমিত কৈ হতাশাগ্ৰস্ত বুলি ভাবোঁ। আমাৰ অসমত ছাত্ৰ ছাত্ৰীসকল বা যুৱকসকল যথেষ্ট মানসিক চাপত আছে কেইবাটাও কাৰণে। যোৱা কিছু দশক ধৰি অসমৰ যি ৰাজনৈতিক আৰু সামাজিক যি পৰিৱেশ, এই পৰিৱেশে আমাৰ যুৱকসকলক বহু সময়ত এটা অনিশ্চয়তাৰ মাজত ৰাখিছে, ভৱিষ্যতমুখী হোৱা। 2, আমাৰ যি অৰ্থনৈতিক অনগ্ৰসৰতা, যিটো আমাৰ ইয়াত ঔদ্যোগিক বিকাশ বা প্ৰসাৰতা যেনেদৰে হ'ব লাগে, মই ভাবোঁ হোৱা নাই। প্ৰজন্ম কেৱল এতিয়াই নহয়, সকলো সময়তে কোনো হয়তো তেওঁলোক হতাশাগ্ৰস্ত হয় আৰু কোনো স্থানলৈ হয়তো সেই হতাশা অতিক্ৰম কৰি যায়। হতাশা হোৱাৰ ঘাই কাৰণটো আমাৰ সমাজ ব্যৱস্থা। আমাৰ এক প্ৰকাৰ ক'বলৈ গ'লে আৰ্থ-সামাজিক যিটো আমাৰ অৱস্থা, সেই অৱস্থাটোৱে বিভিন্ন সময়ত হতাশাৰ সৃষ্টি নকৰাকৈ থকা নাই। তাৰ এটা প্ৰধান কাৰণ যে আমাৰ দেশত আমাৰ যিটো অৰ্থনৈতিক পৰিকল্পনা, সেই অৰ্থনৈতিক পৰিকল্পনাৰ লগত শৈক্ষিক পৰিকল্পনাৰ যিটো সম্পৰ্ক থাকিব লাগে, সেই সম্পৰ্কটো আমি ইয়াত নাই। যাৰ ফলস্বৰূপে আজিৰ প্ৰজন্মৰ মাজত যিদৰে বৃদ্ধি পাইছে প্ৰতিযোগিতা, কিন্তু আমাৰ যিটো সাধাৰণ শিক্ষা এতিয়াও সি বৃত্তিমুখী হৈ উঠা নাই। যাৰ ফলস্বৰূপে আমি দেখিছোঁ যে সাধাৰণ এটা উপাধি লৈ ল'ৰা ছোৱালীয়ে হয়তো শিক্ষিতৰ এইটো ষ্টাম্পটো পাইছে, কিন্তু সেই শিক্ষাক জীৱিকাৰ বৃত্তি হিচাপে ল'ব পৰাকৈ তেওঁ বাদ দেখা নাই।
নতুন প্ৰজন্মৰ হতাশা মানে তেওঁলোকে যদি বুজি পায় যে হতাশাৰ কাৰণটো কি আৰু সেই কাৰণটো দূৰ কৰিবলৈ যদি কিবা চেষ্টা কৰে আৰু চেষ্টা কৰিবলৈ মই তেনেকুৱা বোধ হয় তেতিয়াহ'লে মই তেওঁলোকক হতাশাগ্ৰস্ত বুলি নকওঁ তেওঁলোকে ইমান নুবুজাও নহয় গতিকে তেওঁলোকে নিজৰ কিবা ভাল কৰিবৰ কাৰণে বা সমাজৰ ভাল কৰিবৰ কাৰণে সমূহীয়াভাৱে ব্যক্তিগতভাৱে কিবা এটা নিশ্চয় চেষ্টা কৰে আৰু যদিহে চেষ্টা কৰা নাই আৰু তেওঁলোকক সেইটো বুজাই দিয়া হোৱা নাই সেইটো ডেফিনেটলি এটা হতাশাৰ কাৰণ হ'ব কিন্তু এতিয়ালৈকে আমি আমাৰ ল'ৰা ছোৱালীয়ে যে কোনো দুৰ্নীতিৰ কাৰণ দেখিবলৈ পোৱাই নাই একো বুজিয়ে পোৱা নাই এনেকৈ মই নাই ভবা কাৰণ যদি তেওঁলোকে বুজিছে তাৰ সমাধানৰ হয়তো বাটটো অকণ সময় লাগিব তেওঁলোকে নিশ্চয় কিবা এটা বাট উলিয়াব মই সেই যিখিনি বেয়া কথা দেখিছোঁ আৰু যিটো নিজৰ কাৰণে কিবা কৰা বা সমাজৰ কাৰণে কিবা কৰা যিটো স্পৃহা সেইটো যদি জাগি উঠা নাই সেইটোত অকণমান আঙুলি দেখুৱাবলৈ তাতকৈ বেছি মোৰ ক্ষমতা নাই অকণমান দেখুৱাই দিবলৈ তেওঁলোকক যে এইটো বাটেৰে গৈ চাব পাৰি নেকি হতাশাতে হৈ নাথাকি হতাশাকে মানে সাৱটি নাথাকি কিবা কৰিব পাৰি নেকি সেইটো দেখুৱাই দিয়াটো মোৰ দায়িত্ব আজি এটা ল'ৰাই বা এজন ছোৱালীয়ে দেখি কম্পিউটাৰৰ শিক্ষাটো নাজানে তেনেহ'লে তেওঁ বাকী শিক্ষাখিনি আধৰুৱা হৈ ৰ'ব আৰু আজি সকলোবিলাক বস্তু আমি দেখিছোঁ ইলেক্ট্ৰনিক মিডিয়াৰ যোগেদি গোটেই কাম কৰিছে আমাৰ ল'ৰা ছোৱালীবিলাকক আমি সেইবিলাক শিক্ষা দিবৰ কাৰণে বাট মুকলি কৰিব লাগে জ্ঞানৰ বিস্ফোৰণৰ ফলত যদি আমাৰ পাঠ্যক্ৰমে সেই বিস্ফোৰণৰ ফলবিলাক আমাৰ পাঠ্যক্ৰমে সোমাই দিব নোৱাৰে আমাৰ ল'ৰা ছোৱালীক যদি দিব নোৱাৰে তেন্তে তেওঁলোকে সেই সাধাৰণ শিক্ষা লৈ পেলাই হতাশাগ্ৰস্ত হোৱাৰ বাহিৰে কোনো উপায় নাথাকিব গতিকে মই ভাবোঁ যে শৈক্ষিক পৰিকল্পনাৰ লগত অৰ্থনৈতিক পৰিকল্পনা সংযুক্ত কৰি ল'ব লাগিব আৰু ২ নম্বৰ আমাৰ পাঠ্যক্ৰম সময়ৰ উপযোগী কৰি তাক ল'ব লাগিব যাতে আমাৰ ল'ৰা ছোৱালীবিলাকে এটা জ্ঞানৰ বিশুদ্ধ জ্ঞানৰ উপৰিও প্ৰায়োগিক বিদ্যাও লাভ কৰিব পাৰে বৃত্তিমুখী শিক্ষাও যাতে তেওঁলোকে লাভ কৰিব পাৰে আৰু পুনৰ সংস্থাপিত হোৱাৰ কাৰণে এটা বাট বিচাৰি পাব পাৰে সমস্যাৰ প্ৰতিকাৰ স্বৰূপে মই বিচাৰোঁ চৰকাৰে কিছুমান এনেকুৱা আঁচনি ল'ব লাগে যিবিলাকৰ সহায়ত আচলতে আমি আমাৰ নিচিনা নিবনুৱা যুৱকসকলে কামবিলাক কৰিব পাৰোঁ চৰকাৰৰ সহযোগত মানে এনে ধৰি লওক বিভিন্ন ক্ষেত্ৰত এতিয়া কৃষি ক্ষেত্ৰতে হওক বা অইন কিছুমান ক্ষেত্ৰতে হওক অইন কিছুমান ক্ষেত্ৰত মানে কি বাকী যিবিলাক আৰু পশুপালন আছে হেৰি আছে কাৰণ মই লাষ্ট মানে কিছুমান হেৰিয়াৰ পৰা জনামতে যে অসমত যদি স্বাৱলম্বী হ'ব পৰা যায় খুব কম হেৰিয়াত কম কষ্টত তেতিয়াতো কৃষি ক্ষেত্ৰটোৱে আছে এতিয়া কৃষি ক্ষেত্ৰত যিখিনি সুবিধা চৰকাৰে আমাক দিব পাৰে যেনেধৰণে দিব পাৰে সেই কথাবিলাক যদি অলপ ভালকৈ ফ'কাছত আহে তেতিয়া হয়তো আমি সেইফালৰ পৰা স্বাৱলম্বী হ'ব পাৰিম বুলি মই ভাবোঁ কটন কলেজে এটা ভাল পদক্ষেপ লৈছে তেওঁলোকৰ যিটো এণ্টাৰপ্ৰেনিয়ৰ এণ্ড ডেভেলপমেণ্ট চেলে স্বনিয়োজনৰ আঁচনিৰ কাৰণে ল'ৰাবিলাকক কিছুমান ট্ৰেইনিং দি থাকে মই তেনেকুৱা এটা ট্ৰেইনিং অংশগ্ৰহণ কৰিছোঁ সেইটো হৈছে ভিডিঅ' এডিটিং এণ্ড ভিডিঅ' ফটোগ্ৰাফী মই ভাবোঁ এইটো কৰিও আমি বহুতখিনি মই নিজকে মই স্বাৱলম্বী কৰিব পাৰিম বুলি ভাবিছোঁ কাৰণ মোৰ অঞ্চলত বা এলেকাত এতিয়াও সেইটো ভাল ৰূপে গঢ়লৈ উঠা নাই শ্ৰী শান্তনু ডেকা মই আজি 6 বছৰ আগৰ পৰা এই বম্বে লেডিজ টেইলৰ নামৰ এখন মই দোকান খুলিছিলোঁ আচলতে মই এই দোকান খুলিম বুলি ভবা নাছিলোঁ কিন্তু মই কিছুমান চৰকাৰৰ ফালৰ পৰা সুবিধা নাপায় মই DIC লোনৰ কাৰণে 4-3 বছৰমান এপ্লাই কৰিলোঁ মই কোনো ধৰণৰ মানে তাত সহায় নাপালোঁ যেতিয়া মই লোন চোনো নাপালোঁ তেতিয়া আৰু মই নিজাববীয়াকৈ মোৰ অলপমান কিছুমান মানে গীত মাতত বজাই মই অলপ পইচা জমা আছিল সেই পইচাৰে মই দোকানখন খুলিলোঁ চাকৰি নাপালেও বা লোন নাপালেও মই হতাশাগ্ৰস্ত হোৱা নাই নতুন প্ৰজন্মৰ হতাশাগ্ৰস্ততাৰ ঘাই কাৰক নিবনুৱা সমস্যাৰ পৰা মুক্তি পাবৰ বাবে আমি সকলোৱে শ্ৰমৰ মৰ্যাদা বুজি পাবই লাগিব কামৰ সৰু ডাঙৰ বিভাজন নকৰি সকলো ধৰণৰ কাম কৰিবৰ বাবে নিজকে প্ৰস্তুত কৰি তুলিব লাগিব